তো গাইজ সকলোকে নমস্কাৰ আৰু মই ঋতুৰাজ আৰু বহুত দিন মানে এপ্ৰেণ্টিছৰ পৰা ভিডিঅ' দিয়া নাই মানে নতুন যে মেইল আহে তেনেকুৱাৰ ওপৰত মানে একো মানে মই দিয়া নাই আৰু মানে মাজতে মই ঘৰত গৈছিলোঁ চ' তেনেকৈ গম পোৱা নাছিলোঁ আৰু মই আহিলোঁ ইয়াতে চ' আহি গম পালোঁ কি নতুন এপ্ৰেণ্টিছশ্বিপ ওলাইছে MMB ট্ৰেড মই যিটো ট্ৰেডৰ সেইটো ওলাইছে তাৰপিছত ৱেল্ডাৰো ওলাইছে চ' ভেৰিফিকেশ্যন আছে আপোনাৰ সোমবাৰ আছে মানে অহা সোমবাৰ 20-21 তেনেকৈ ভেৰিফিকেশ্যন চলি আছে MMB চলিব ৱেল্ডাৰো চলিব মানে যিসকলে এতিয়ালৈকে গম পোৱা নাই নিজৰ মেইল চেক কৰক বা ৱেল্ডাৰৰ বা MMB যদি কোনোবা আছে তো মেইলটো চেক কৰক কাৰণ আপোনালোকে গম নাপাব পাৰে এনেকুৱা বহুতৰ হৈছে মই আগতে ভিডিঅ'টো বহুতে কমেণ্ট কৰিছিলোঁ যে দাদা মই গম পোৱা নাছিলোঁ চ' এই ভিডিঅ'টো যোনে চাই আছে তো নিজৰ মেইল চেক কৰক আহিব পাৰে কিজানিবা আপোনাৰ আৰু কি হয় এই যোৱা ফেব্ৰুৱাৰীত এটা বেটছ মানে কমপ্লিট 12 মাহ কমপ্লিট তাতে এইটো মাৰ্চৰ 31 তাৰিখে আৰু এটা বেটছ মানে যাব ইয়াৰ পৰা ওলাই যাব চ' তেনেকৈ সিহঁতৰ 1 বছৰ হৈ যাব তো সেইকাৰণে অলপ ৰৈ দিয়ক কাৰোবাৰ যদি মেইল অহাও নাই বাট বহুতে মোক সুধি যায় কিয় মেইল অহা নাই আহিব মানে চিৰিয়েলি বস্তুবিলাক আহি থাকেতো পাৰ্চেণ্টেজ ৱাইজ থাকে কিবাকিবি তো তেনেকৈ আৰু বেটছ কমপ্লিট তেনেকৈ হৈ থাকে আমি যেনেকৈ মই ওলাম জুলাইত বা কিছুমান জুনত ওলাব আৰু ৰিচেণ্টলি আমাৰ ডিপাৰ্টমেণ্টত মেকানিকেল অটোমোবাইল ডিপ্ল'মাৰ তেনেকৈ জইনিং হ'ল আজি কেইদিনমান আগত এইটো মাহতে আৰু চ' তেনেকৈ ওলাই থাকিব লাহে আপোনালোকৰ মেইলটো নিজৰ মেইল যেনেকৈ ইনবক্স বা হোৱাটছআপ চেক কৰে তো তেনেকৈ চেক কৰি থাকিব আহি যাব মেইল কাৰণ এইটো মাহত মেইল মানে বহুতৰে মেইল যাব আৰু বহুত ট্ৰেডৰ মানে মই খবৰ পোৱা নাই কিন্তু আহিলে মই ভিডিঅ' দিম বাৰু তো কথাটো এইটোৱে কাৰণ ফেব্ৰুৱাৰীত খতম হ'ল আপোনাক ক'লোৱে মাৰ্চতো খতম হ'ব বেটছ এটা চ' তেনেকৈ নতুন বেটছ আহি থাকিব আৰু কোনোবা যদি নতুনকৈ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকৈ নতুন মই আপডেট দি থাকিম যেতিয়ালৈকে মই জুলাইলৈকে যিহেতু আছোঁ তো জুলাইলৈকে মই ভিডিঅ'টো আপলোড কৰি থাকিম মানে এইবিলাক সৰু ভিডিঅ' দি থাকিম মই এনেকৈ তো বাই আৰু যদি কিবা সুধিব লগা থাকে মোৰ ডেছক্ৰিপশ্যনত মানে ইনষ্টাগ্ৰামৰ লিংক আছে তাতে সুধিব পাৰে ঠিক আছে আৰু কিবা প্ৰব্লেম হ'লে কমেণ্টো কৰিব তো বাই